অন্তৰ্গত আমাৰ যিটো গড়েশ্বৰ ছোৱালী হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপন হৈছে। তাৰে আজিৰ লাষ্ট কাৰ্যসূচী মানে শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ জৰিয়তে আজিৰ কাৰ্যসূচীবিলাক যাত্ৰা হ'ব। সেই হিচাপে ইয়াত মোক শোভাযাত্ৰাৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে, হিচাপে মই আহিছোঁ। ইয়াত আহি দেখা পালোঁ খুবেই মানে কালাৰফুল হৈছে। সকলো জাতি জনগোষ্ঠীৰ মানে কৃষ্টিবিলাক ইয়াত আহিছে আৰু ছাত্ৰ ছাত্ৰী সকলো আছে আৰু শিক্ষাগুৰু সকলো আছে। মই বিশেষ ক'ব বিচৰা নাই। আমাৰ বিটিআৰ চৰকাৰৰ মাননীয় চিফ মহোদয়ে এইখন স্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সংগতি ৰাখি যিটো দায়িত্বত আছে হিচাপে তেখেতে ইয়াত 20 লাখ টকা ধাৰ্য কৰিছে আৰু সেই হিচাপে বৰ্তমানৰ কাম চলিবই। সেইখিনি কথা মোক ক'ব দিছে হিচাপে ইয়াত মই ক'বও আহিছোঁ আৰু এই অনুষ্ঠানত যিখিনি সহায় কৰিব লাগে আমি সহায় কৰিছোঁ। বিশেষভাৱে যিহেতু এইখন স্কুলৰ মই দুবাৰ জিকাত দুবাৰকৈ আঁচনি ইয়াত দিয়া, আগতো মই 25 লাখ টকা দিছিলোঁ। এই ঘৰ নিৰ্মাণ হৈ গ'ল আৰু এই হিচাপে এইখন স্কুলৰ সুনাম এটা আছে। ছাত্ৰ ছাত্ৰীবিলাকৰ যিটো মানে কোৱালিটি আছে, মই বিশেষ আৰু ক'ব বিচৰা নাই। যিহেতু শিক্ষা অনুষ্ঠান আগবাঢ়ি যোৱা মানে আমাৰ দেশখন আগবাঢ়ি যায় আৰু আজিৰ সন্তানে দেশৰ ভৱিষ্যত বুলি কোৱা এইটোও মই কামনা কৰিছোঁ যে নিশ্চয় এইখন ছোৱালী হাইস্কুলৰ যিখিনি ছাত্ৰীসকলে আছে মানে ভৱিষ্যতত যেন ভাল শিক্ষা লাভ কৰিব পাৰোঁ তাৰ এই আশাৰে মই বক্তব্য সামৰিছোঁ। যিহেতু বিদ্যালয়খনৰ 50টা বছৰ অতিক্ৰম কৰিলে আৰু সেই সুযোগতে প্ৰমোদ বড়ো ডাঙৰীয়াও 20 লাখ টকা ধাৰ্য কৰিছে, গতিকে কিমান দিনৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিব আৰু কি আঁচনি লৈছে? মানে কিছু প্ৰিলিমিনাৰী কাম চলিয়ে আছে, তথাপি পইচা যিটো দিব লাগিব এইখিনি কাম সম্পূৰ্ণৰূপে হোৱাৰ কাৰণে 1 মাহ টাইমটো লাগিব, বিশেষ নালাগে, 1 মাহমান লাগিব। কাম চলি আছে, মই ক'ব খোজা নাছিলে, কাম চলি আছে। আৰু তাৰ বাহিৰেও আমাৰ হাই ছেকেণ্ডাৰী 20 লাখ টকা দিছে, আমাৰ গড়েশ্বৰ হাই ছেকেণ্ডাৰী কলেজতো আমাৰ 2 কোটি টকা দিয়াই হ'ল। আকৌ আমাৰ নৱমিলন হাইস্কুলত 25 লাখ, ফকৰুদ্দিনত 29 লাখ আৰু মানে আমাৰ ধোলাবাৰীৰ LP স্কুলত 25 লাখ, এনেকুৱা কিছু স্কুলৰ মানে পইচা দিয়া হৈছে আৰু মেৰামতি নামৰ ঢলকুচি হাইস্কুলতো 10 লাখ টকা দিয়া হৈছে। যিহেতু তেখেতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিছে, কি ক'ব এই ক্ষেত্ৰত? ইয়াৰ ক্ষেত্ৰত এইটোকে ক'ব লাগিব, তেখেতক মই মানে প্ৰশংসা কৰিছোঁ বা কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। যিটো মানে 17 বছৰৰ নোহোৱা এটা আঁচনি ওলাইছে, এই আঁচনিটি হ'ল লেখক ল'ব লগা এটা আঁচনি। এইটো হ'ল UN ব্ৰহ্ম ছুপাৰ 50। যোনী ল'ৰাই মানে মেধা ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ বা ইঞ্জিনিয়াৰ বা UPSC বা APSC পঢ়িবলৈ ইচ্ছা আছে, এই পৰিয়ালৰ সহায় কৰাৰ কাৰণে বা এই ছাত্ৰী বা ছাত্ৰক সহায় কৰাৰ কাৰণে বিনামূলীয়াকৈ আমাৰ বিটিআৰ চৰকাৰে সহযোগ কৰিছে। মানে পইচা মানে আমাৰ চৰকাৰে মানে গ্ৰহণ কৰিছে, মানে পইচা ইয়াত দিয়া দায়িত্বটো লৈছে চৰকাৰে। এই হিচাপে কোৰ্চ এতিয়া 2টা টাৰ্মছ গ'লে আৰু 3য় টাইম হ'ব। এই হিচাপে নিশ্চয় এইবাৰ ৰিজাল্ট ভাল হৈছে। APSCৰ 17জন ওলাইছে, এইটোৱে প্ৰশংসনীয় বুলি ক'ব লাগিব। এইখিনি